নমস্কাৰ টেকনলজি ষ্টিভ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। I am PK and you are watching টেকনো এণ্ড ইনফো ৱৰ্ল্ড ইউটিউব চেনেল। চ' বহুত ডাঙৰ খবৰ এটা লৈ আহিছোঁ আজিৰ এই ভিডিঅ'টোত। আমি সকলোৱে জিঅ'ৰ কাষ্টমাৰ একচুৱেলি, মানে বেছিভাগ মানুহে জিঅ' চিম ইউজ কৰে। আমি বুলিয়ে নহয়, অসমত যিমান মানুহ আছে বেছিভাগে জিঅ' চিম ইউজ কৰে, কাৰণ জিঅ'ৰ যি অফাৰ বা জিঅ' যেনেকুৱা হিচাপত ফ্ৰী দিলে 4G অহাৰ পিছত, চ' এতিয়া চবফালে জিঅ' কেৱল জিঅ'। কিন্তু জিঅ'ৰ ফালৰ পৰা এটা বহুত ডাঙৰ নিউজ আহিছে ৰিচেণ্টলি 2-3 দিন আগত এনাউন্স কৰিছে মুকেশ আম্বানী যে জিঅ'ৰ এতিয়াৰ পৰা জিঅ' ইউজাৰে পইচা দিব লাগিব। কিন্তু কি পইচা দিব লাগিব, কিয় পইচা দিব লাগিব, সকলো কৈ আছোঁ এই ভিডিঅ'টোত। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, যেতিয়া জিঅ'ৰ পৰা আমি বেলেগ নেটৱৰ্কলৈ ফোন কৰোঁ, বেলেগ নেটৱৰ্ক মানে হ'ল ধৰক এয়াৰটেল, ভোডাফোন বা ৰিলায়েন্স, আইডিয়া এইবোৰ, তেতিয়া কি হয়, আমি এটা পইচা দিব লাগে। ফোনটো ৰিচিভ কৰক বা নকৰক সেইটো নট মেটাৰ, বাট আমি এটা কি দিব লাগে, পইচা দিব লাগে। কিন্তু জিঅ'ই সেইটো পইচাটো ইমান দিনে দিয়া নাছিলে। মানে কি হয়, যেতিয়া আমি ধৰক মই জিঅ'ৰ পৰা ফোন কৰিছোঁ ভোডাফোনত বা এয়াৰটেলত, তেতিয়া কি হয়, 30 ছেকেণ্ড ৰিং কৰিব লাগে। আৰু এই 30 ছেকেণ্ডৰ ভিতৰত শেষৰ 5 ছেকেণ্ডৰ কাৰণে জিঅ'ই ভোডাফোনক এটা পইচা দিব লাগে, যাৰ নাম হৈছে ICU, অৰ্থাৎ ইণ্টাৰ কানেক্ট ইউএছ চাৰ্জ। আৰু এইটো এয়াৰটেলক দিলে যে এনেকুৱা নহয়, এইটো ট্ৰাই লগাইছে। ট্ৰাই মানে হ'ল টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া, এইটো এটা চৰকাৰী সংস্থা হয়, তেওঁলোকে এইটো মানে নিৰ্ধাৰণ কৰিছে। চ' এইটো যে এতিয়াই হৈছে তেনেকুৱা নহয়, এইটো জিঅ' অহাৰ আগৰ পৰাই ট্ৰাই চলাই আছে ইণ্ডিয়াত। মানে কি, আগতে 14 পইচা দিব লগা আছিলে, কিন্তু এতিয়া দিব লগা হৈছে 6 পইচা। মানে কথাটো এনেকুৱা, যদি এতিয়াৰ পৰা আপোনালোকে জিঅ'ৰ চিমৰ পৰা বেলেগ চিমলৈ ফোন কৰে, তেতিয়াহ'লে কি কৰিব লাগিব, প্ৰতি মিনিটত 6 পইচাকৈ আদায় দিব লাগিব। আৰু এইটো কি কৰিব, জিঅ' অলৰেডি 3-4 দিন আগত এনাউন্স কৰিছে যে কি হৈছে, আপোনালোকে যি আদায় দিব 6 পইচাটো, ইমান দিনতো জিঅ' ফ্ৰী হৈ আছিল। চ' এই আদায় দিয়া পইচাখিনি জিঅ'ই কি কৰিব, ডাটা হিচাপত আপোনালোকক ৰিফাণ্ড কৰিব। মানে ইয়াত কিছুমান নিৰিখ বা নিৰ্ধাৰণ বান্ধি দিছে তেওঁলোকে। ধৰক 10 টকাৰ ৰিচাৰ্জ কৰিছে আপোনালোকে, 10 টকাৰ ৰিচাৰ্জত আপোনালোকে পাব 124 মিনিট বেলেগ নেটৱৰ্কৰ ফোনলৈ, অৰ্থাৎ বেলেগ চিমলৈ কথা পাতিব পাৰিব। 124 মিনিট লগত দিছে আপোনাৰ 1 GB ডাটা। তাৰপিছত যদি আপোনালোকে 20 টকা ৰিচাৰ্জ কৰে, তেতিয়াহ'লে পাব 249 মিনিট কথা পাতিব পাৰিব বেলেগ চিমৰ নাম্বাৰৰ লগত। তাৰপিছত 2 GB ইণ্টাৰনেটৰ ডাটা ইউজ কৰিব পাৰিব। তেনেকৈ 50 টকা ৰিচাৰ্জ কৰিলে আপোনালোকে 556 নহয়, 656 মিনিট বেলেগ চিমৰ নাম্বাৰৰ লগত কথা পাতিব পাৰিব। লগত পাব আপোনালোকে 5 GB ইণ্টাৰনেট ডাটা। তাৰপিছত তেনেকৈ 100 টকা যদি আপুনি ৰিচাৰ্জ কৰে, তেতিয়াহ'লে পাব আপোনালোকে 1362 মিনিট বেলেগ চিমৰ নাম্বাৰৰ লগত কথা পাতিব পাৰিব। তাৰপিছত পাব 10 GB ইণ্টাৰনেট ডাটা। চ' এইটো কি হৈছে, ইমান দিনে জিঅ'ই এই পইচাটো আদায় দিয়া নাছিলে। মানে কি, শেষৰ যি 5 ছেকেণ্ড, যিটো ICU বুলি কয়, ইণ্টাৰ কানেক্ট ইউএছ চাৰ্জ, এইটো ইমান দিনে আদায় দিয়া নাছিলে। আৰু যাৰ কাৰণে 13,500 কোটি টকা আদায় দিব লাগে প্ৰতি বছৰে জিঅ'ই, এইটো ইমান দিনে আদায় দিয়া নাছিলে। চ' কি হ'ল, ৰিচেণ্টলি কেইদিনমান আগতে মানে বেলেগ নেটৱৰ্কিং অপাৰেটৰ কোম্পানীবিলাকে, ধৰক আইডিয়া, ভোডাফোন, এয়াৰটেল বা ৰিলায়েন্স, এইবোৰে ট্ৰাইৰ ওচৰত কমপ্লেইন কৰিলে যে জিঅ'ই আমাক এই পইচাটো আদায় দিয়া নাই। কাৰণ জিঅ'ই কি কৰে, আমাৰ যেতিয়া আমি বেলেগ এটা মোবাইলত ফোন কৰোঁ, তেতিয়া 30 ছেকেণ্ড ৰিং কৰিব লাগে, কিন্তু 30 ছেকেণ্ড ৰিং নকৰে। আপোনালোকে জিঅ' ফোন যদি ব্যৱহাৰ কৰিছে, আগত যদি লক্ষ্য কৰিছে, নিশ্চয় গম পাইছে, 25 ছেকেণ্ড মানে ৰিং কৰে। আৰু সেই 25 ছেকেণ্ডৰ কাৰণে জিঅ'ই কি কৰিব লগা আছিল, পইচা দিব লগা নাছিলে। কাৰণ যদি 30 ছেকেণ্ড ৰিং কৰে, সেই 30 ছেকেণ্ড ৰিং কৰিলেহে লাষ্টৰ 5 ছেকেণ্ডৰ কাৰণে জিঅ'ই সেই বেলেগ নেটৱৰ্কক এটা পইচা দিব লাগে, যাৰ নিৰিখটো হৈছে 6 পইচা প্ৰতি পাৰ মিনিটত আমাক এতিয়া লগাই দিছে। আৰু এইটো মুকেশ আম্বানী কৈছে সেইটো আমাৰ পৰাই উঠাব এতিয়া, কাৰণ জিঅ' যিহেতু নতুনকৈ মানে ইণ্ডিয়াত এটা ছাৰ্ভিচ প্ৰভাইড কৰি আছে। চ' জিঅ'ই আমাৰ বৰ্তমান জিঅ'ৰ হাততো ইমান হেৰি নাই, কাৰণ জিঅ'ই বিভিন্ন ডাঙৰ প্ৰজেক্ট কৰি আছে। আৰু কৈছে যে এই 6 পইচাটো আমি এনে দিব নালাগে, ইয়াৰ সলনি আমাক কি দিব, ইণ্টাৰনেট ডাটা তেওঁলোকে প্ৰভাইড কৰিব।
আৰু এই যিটো নিয়মটো জিঅ'ৰ নতুন নিয়মটো এইটো কাৰ্যকৰী হৈছে 9 অক্টোবৰৰ পৰা। যদি 9 অক্টোবৰৰ আগতে আপোনালোকে ৰিচাৰ্জ কৰিছে জিঅ'ৰ, তেতিয়াহ'লে কোনো ধৰণৰ এক্সট্ৰা ফ্ৰী চাৰ্জ, যিটো 6 পইচাৰ কথা কোৱা হৈছে, এই 6 পইচাটো দিব নালাগে। চ' 9 অক্টোবৰৰ আগত যদি ৰিচাৰ্জ কৰিছে, আপোনালোকে সেই প্লেনটো শেষ নোহোৱালৈ, মানে যিমান দিনলৈ ভেলিডিটি আছে সিমান দিনলৈ আপোনালোকে ফ্ৰীতে চলি থাকিব পাৰিব। আৰু যদিহে 9 অক্টোবৰৰ পিছত ৰিচাৰ্জ কৰিছে, তেতিয়াহ'লে এই জিঅ'ৰ নতুন নিয়ম অনুযায়ী আপোনালোকে এইটো আদায় দিব লাগিব। কিছু খৰচ হ'ব, এতিয়া সম্পূৰ্ণৰূপে ফ্ৰী হৈ থকা নাই জিঅ', কাৰণ যিহেতু 6 পইচা যাব, গতিকে একো নাই আৰু এইখিনি দিবই লাগিব। কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কথা এটা কৈছে কি, ট্ৰায়ৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে এই যিটো 6 পইচাকৈ দিব লাগে, মানে শেষৰ 5 ছেকেণ্ডৰ কাৰণে, এই 6 পইচাটো 2020 চনৰ 1 জানুৱাৰীৰ পৰা তেওঁলোকে সম্পূৰ্ণৰূপে উঠাই ল'ব বুলি কৈছে। কিন্তু এইটো উঠাই লয় নে নলয়, চৰকাৰী এটা সংস্থা হয়, তেওঁলোকৰ কথা, আৰু তেওঁলোকে উঠাব পাৰে নুঠাব পাৰে। চ' এইখিনি আছিলে জিঅ'ৰ বিষয়ে আজি এটা বহুত ডাঙৰ নিউজ জিঅ'ৰ কাৰণে। চ' এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যিসকল আপোনালোকৰ জিঅ' ইউজাৰ ফ্ৰেণ্ড বা ফেমিলিৰ মানুহ আছে, তেওঁলোকে সকলোৱে জানক, জানিলে নিশ্চয় গম পাব জিঅ' যে এতিয়াৰ পৰা সম্পূৰ্ণ ফ্ৰী নহয়। চ' এইখিনি আছিলে আজি ভিডিঅ'টোত। নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম, তেতিয়ালৈ চাই আমাৰ ইউটিউব চেনেল টেকনো এণ্ড ইনফো ৱৰ্ল্ড।